Welcome to Rajiv Karate Academy blog. তো আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই উপস্থিত হৈছো ঢেকিয়াজুলি গুপ্তেশ্বৰ দেৱালয়। এই দেৱালয় গুপ্তেশ্বৰ দেৱালয় হৈছে আমাৰ ভোলা বাবাৰ মন্দিৰ। তো ইয়াৰ বিষয়ে বহুত ৰহস্যময় বহুত কাহিনী আছে। তো আমি জনা নাছিলোঁ, আজি ইয়াত আহি খুব ভাল লাগিছে। তো ইয়াৰ দৃশ্যটো দেখিলে আপোনালোক মন মোহিত হৈ যাব। ইমানেই সুন্দৰ ঠাই, ইমানেই সুন্দৰ জেগা। ঢেকিয়াজুলি এটা সৰু ঢেকিয়াজুলি এটা চুকুৰিত থকা বহুত মানুহে নাজানে। তো এই কথা জনাবলৈকে আজি ভিডিঅ'টো বনাব লগা হৈছে, যাতে আপোনালোকেও চাওক আৰু আপোনালোকে গুপ্তেশ্বৰ দেৱালয়লৈ আহক। বহুত ভাল লাগিব। যেনে আমাৰ শিৱসাগৰৰ শিৱদৌল, তেনেকৈ আমি শিৱদৌলকতো বহুত প্ৰায় মানুহে চিনি পায় যে শিৱসাগৰত শিৱদৌল আছে, বহুত মানুহে চিনি পায়। কিন্তু ঢেকিয়াজুলি, তেজপুৰ ঢেকিয়াজুলিত যে গুপ্তেশ্বৰ দেৱালয় আছে এইটোৰ বিষয়ে বহুত মানুহে নাজানে। আৰু এইটো কাৰণে আজি ভিডিঅ'টো বনাব লগা হৈছে, যাতে আপোনালোকে এই গুপ্তেশ্বৰ দেৱালয়ৰ বিষয়ে জানক, আহক, আপোনালোকে দৰ্শন কৰক, আপোনালোকৰ মন প্ৰফুল্লিত হ'ব, বহুত ভাল লাগিব। তো ইয়াৰ বিষয়ে জানিবলৈ আমি ইয়াৰে সাধক এগৰাকী আছে, আমি তেওঁলোকৰ লগত আলোচনা কৰিম। ইয়াৰ বিষয়ে থুলমূল তেওঁ ক'ব, বুজাব, আপোনালোকে গুৰুত্ব দি শুনিব। এইটো কাৰণে কৈছোঁ শুনিবলৈ, শুনিলে আপোনালোকৰ মনটো বিচলিত হ'ব, আপোনালোকৰ মনটো বহুত ভাল লাগিব। তাৰপিছত আপোনালোকে আহিবলৈ মন যাব। এইটো ঐতিহাসিক মন্দিৰ, গুপ্তেশ্বৰ দেৱালয় মন্দিৰ বুলি কোৱা হয়। তো আহক, আমি আমাৰ ইয়াৰ পুৰোহিতৰ লগত আমি আলোচনা কৰোঁ যে ইয়াৰ বিষয়ে থুলমূলকৈ জানিবৰ কাৰণে। আহক। গুপ্তেশ্বৰ দেৱালয়ৰ চাকি বন্তি জ্বলোৱা ঠাই। ইয়াতে সকলো ভক্তবৃন্দই চাকি বন্তি জ্বলায়। আজি দেৰগাঁৱৰ পৰা আমাৰ কৃষ্ণ ককাইদেউ আছে, কৃষ্ণ ককাইদেউ চাকি জ্বলাই আছে, লগতে তেওঁৰ বন্ধু আছে চাকি জ্বলাই আছে। তেওঁলোকে নিজৰ প্ৰাৰ্থনা কৰিবলৈ আহিছে, সুন্দৰকৈ প্ৰাৰ্থনা কৰিছে। এয়া হৈছে গুপ্তেশ্বৰ চাকি বন্তি জ্বলোৱা ঠাই, লগতে ইমান সুন্দৰকৈ গোটেই বস্তু বনোৱা হৈছে। আপোনালোকে এইটো হৈছে এণ্ট্ৰি গেট, সন্মুখতে আছে এণ্ট্ৰি গেট। আমি গুপ্তেশ্বৰ দেৱালয়ৰ এগৰাকী পুৰোহিতৰ লগত ইয়াৰ যিটো ৰহস্যমূলক কাহিনী আছে তাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ শুভ নাম? হয়, ইয়াত আমাৰ এই গুপ্তেশ্বৰ দেৱালয়ৰ গোপনীয় কথাটো বহুত আছে, যি আমি নাজানো বা বহুত ৰাইজে নাজানে। ইয়াত যে গুপ্তেশ্বৰ দেৱালয় আছে সেইটো বহুতেই নাজানে। আজি আমি হঠাৎ আহিছোঁ বুলি আমি দেখিছোঁ, মনটো আমাৰ ভাল লাগিছে। আমি বিচাৰিছোঁ যে ইয়াৰ বিষয়ে ৰাইজে জানক, ইয়ালৈ সকলো ৰাইজ আহক, তেওঁলোকে দৰ্শন কৰক, গুপ্তেশ্বৰ বাবাক দৰ্শন কৰক। তো ইয়াৰ বিষয়ে আপুনি যিমানখিনি জানে ৰাইজক অৱগত কৰিবলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী চন্দ্ৰ শৰ্মা। ঢেকিয়াজুলি চহৰৰ প্ৰায় 12 কিলোমিটাৰ নিলগত মই গুপ্তেশ্বৰ দেৱালয় পুৰণি আহি এসময়ত এই জেগা জংঘলেৰে পৰিপূৰ্ণ আছিল। সেই সময়ত ইয়াত এখন গাঁৱৰ ওচৰতে গাঁও এখন আছিল, তাত বহুত মানুহ গৈছিল, এই যে 2-3টা মানুহ হয়। এতিয়া ইয়াৰ ভিতৰত এই কুণ্ডটো অৱস্থিত আছিল, ভিতৰত যিটো কুণ্ড হয় কুণ্ডত অৱস্থিত আছিল। এই তাৰ পৰা মানে এই গাঁওখনৰ নিৰ্দেশখন দেখাইছিল। আচ্ছা, যে মই ইয়াত পৰিতপ্ত হৈছোঁ, তোমালোকে মোক উদ্ধাৰ কৰা, মই তোমালোকক সেই বুলি কোৱাৰ লগত সকলো মানুহবিলাক আহিব, আহি তেওঁলোকক কাটি পেলাই কাটি পেলাই কুণ্ডটো পাইছে। তাৰ সন্মুখতে তেওঁলোকে বহি মানে অৱস্থান কৰি বাবাক ধ্যান কৰিব। এতিয়া সেই সময়ত আপোনাৰ ঋষশৃংগ মুনি এজন আহিছে, বুদ্ধিষ্ট মুনি, পাহাৰৰ ওপৰত তপস্যা কৰিছে। হয় হয়। এতিয়া মানুহবিলাকে খবৰ পাই তেওঁৰ ওচৰলৈ আহে। হয়, আহি মেলি তেওঁক বাবালৈকে নমস্কাৰ কৰিব লাগিব। এতিয়া সেই সময়ত মানে যেতিয়া এই কুণ্ডটো আৱিষ্কাৰ হোৱাৰ লগে লগে এই সমান জেগা পাই মানুহবিলাকে তাত নাম প্ৰসংগ আৰম্ভ কৰিছে। লগে লগে মানে বিশ্বকৰ্মাই মন্দিৰ সৃষ্টি কৰিলে। হয়, আৰু নামঘৰবিলাক বাগানবিলাকক চবৰে ধৰি মানে বনায়। তাৰপিছত সেই সময়ত বিশ্বনাথ ঘাটত বানৰকে দ্বিতীয় কাশী নাম যদি দ্বিতীয় কাশী নিৰ্মাণ হয় তেতিয়াহ'লে অৰিজিনেল কাশী নাম স্থান হয়তো বন্ধ হৈ যায়। সেইকাৰণে তেওঁলোকে দেৱতাবিলাকে আলোচনা কৰি নাৰদমুনি ঢুকুৱাই এই বিশ্বনাথত তাৰমানে বানৰকে 1 কোটি শিৱলিংগ মজুত কৰিছে। হয়, তাৰ পৰা এটা অপহৰণ কৰি লৈ আহি ইয়াত যুক্ত কৰে। সেই কাশী নাম নিৰ্মাণৰ প্ৰস্তুতি বন্ধ হৈ গ'ল। লগে লগে এই ইয়াত গুপ্ত কৰি আছে, কোনে নেদেখায়। গতিকে এইটো গুপ্তেশ্বৰ দেৱালয়, আৰু সেইটো পৰা কৰিছে সেইটো হ'ল গুপ্তসাৰ। আৰু সেই শিঙৰি পাহাৰত ঋষশৃংগ মুনিয়ে যেতিয়া ধ্যান কৰিছিল, তেওঁৰ নামৰে জেগাটোৰ নাম শিঙৰি হ'ল ন, জেগাডোখৰত ঠাইৰ নাম শিঙৰি। আৰু ইয়াত মহাপুৰুষ শংকৰদেৱৰ এই মন্দিৰ কৃপাতে জন্ম হৈছে।
ঢেকীয়াজুলি শিঙৰি বুলি ক'ব লাগিব। এই মন্দিৰটো মানে স্থাপিত কেতিয়া হৈছিল, কেতিয়া মানে মন্দিৰটো অৱস্থান হৈছিল কোনেও ক'ব নোৱাৰে। কিন্তু অনুমানিক আছে খ্ৰীষ্টীয় ষষ্ঠ সপ্তম শতিকাত মানে সপ্তম শতিকা, ষষ্ঠ সপ্তম ষষ্ঠ শতম অনুমানিক হয় প্ৰাচীন কালৰ মন্দিৰ। তাপৰ ভিত্তিত এই মহাপুৰুষ শংকৰদেৱৰ এই বাবৰ কৃপাত জন্ম হৈছিল। তেওঁ 12 বছৰ ধৰি জনম হোৱা নাছিল। তেওঁ ঘৰৰ পৰা কপিলি গাই ইয়াত গাখীৰ দিছিলে। গাইজনী তেতিয়াৰ পৰা আছে তাত গাখীৰ দি আকৌ উভতি গৈ নিজৰ ঘৰত দি আছে। তেতিয়া কুটুম্বৰ ভূঞাই গম পালে যে নিশ্চয় কিবা এটা মুহূৰ্ত আছে, গতিকে মই তাত তেওঁ সেই যজ্ঞ কৰিছে। যজ্ঞৰ ফলস্বৰূপে মানে মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছে। সেইকাৰণে শংকৰ মন্দিৰত ভৰাজনে শংকৰ, দেৱলৈ ভৰাজনে দেৱ উপাধি তেওঁ পাইছে। ইয়াত 3টা অনুষ্ঠান বছৰত হয়, মানে বোলবন, শিৱৰাত্ৰি আৰু বাসন্তী পূজা। ইয়াত প্ৰায় এই মন্দিৰটোৰ চহৰত প্ৰায় 12 বিঘা মাটি আছে। মন্দিৰৰ চহৰত হয় মন্দিৰটো কাৰণে মানে ইয়াৰ পিছৰখিনিও এইখিনিও মন্দিৰ সুন্দৰ ঠাই। আৰু আৰু কিবা জানিবলগীয়া ইয়াত মানে সকলো মানুহ আহি তেওঁৰ কৰি মনত ভাবি যে কি ভাব মনত কামনা কৰে ঠিক ফলে কাৰো মানে সফলে নাযায়। বাবাৰ কৃপা আপোনালোকে শুনিলে, সুন্দৰভাৱে আমাৰ দেৱে আপোনালোকক কথা ইয়াৰ বিষয়ে জনালে। বহুত বহুত ধন্যবাদ আপোনালৈ। আৰু যিটো তলত সুৰংগা সেই নদীৰ লগত সংযোগ আছে। ব্ৰহ্মপুত্ৰৰ যেতিয়া ব্ৰহ্মপুত্ৰত পানী বাঢ়ি যাব আচ্ছা আচ্ছা এইটো কিমানমান দ হ'ব সুৰংগটো? কিমান দ আহিছে আমি সুৰংগটো একদম তলত আছে, তলত আছে, গুপ্ত কৰি ৰখা হৈছে, দেখা নাপায় ন? আমি সেইকাৰণে গুপ্তেশ্বৰ দেৱালয় বুলি কোৱা হয়। সেইকাৰণে গুপ্তেশ্বৰ দেৱালয় বুলি কোৱা হয়। তো আপোনালোক ধন্যবাদ দুআষাৰ কথা জনোৱাৰ বাবে ৰাইজক। তো ৰাইজ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো গুৰুত্ব দি চাব। আৰু আপোনালোকেও গুপ্তেশ্বৰ দেৱালয় ঢেকীয়াজুলি শিঙৰি বুলি কোৱা হৈছে, এডোখৰ ঠাই শিঙৰি, ঢেকীয়াজুলি শিঙৰি। আপোনালোকে শিঙৰিলৈ আহিব, গুপ্তেশ্বৰ দেৱালয় আহি দৰ্শন কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।